নমস্কাৰ আজি ক'ত আহিছোঁ জানেনে এই হেৰিত কি বুলি কয় এইখিনি নাজানো আপুনি বেলেগক সুধিব দিয়ক চৰি কপিলি তাতে ভাল লাগিছে আহি বতাহ কি ধুনীয়া বতাহ ফ্ৰেছ এয়াৰ ট্ৰেকিং কৰি উঠিলোঁ চাওক অৱস্থা বিৰাট বেয়া কিমান ওপৰত আছে আৰু সিফালে কোৱা মোৰ বহুত বেছি ভাল লাগিছে ইমান গ্ৰীনাৰী দেখি পেলাই ওপৰত উঠোঁতে মোৰ অলপ ভাগৰ লাগিছিল পিছত আকৌ ঠিক হৈ গ'ল আকৌ ইয়াতে বহি আছে এইফালে এজনী হাঁহি আছে বৰ শান্তি লাগিল ইয়ালৈ আহি আচ্ছা তাই শান্তিয়ে পালে তাই শান্তি বিচাৰি আহিছে ইয়াতে আৰু তই কি বিচাৰি আহিছ আমি ইয়াতে আহি পেলাই বহুত বতাহ পাইছোঁ আৰু তই এনে বতাহ পোৱা নাছিলি আগতে অক্সিজেন পাইছ মই বহুত ভাল লাগিছে কাৰণ ইয়াতে ট্ৰেকিং কৰা বহুত আশা আছিলে আৰু কৰি পাবা একদম ভাল তাই লাগিছে আশায়ে কৰি আছিলে আজি পূৰণ হৈ গ'ল ন আৰু হৰণটো কেতিয়াবা হ'ব বাৰু তাৰপিছত অকণমানি এই তাই লাজ আৰু ইফালে হিৰইন মোৰ ইমান ভাল লাগিছে মানে ট্ৰেকিং ওপৰত উঠি কিনে বহুত মানে চবে ফূৰ্তি কৰিছোঁ ভাল লাগিছে আৰু সেইফালে হিৰইনে পুৰা প'জ দি আছে এগৰাকী বহুত ভাল লাগিছে ফাৰ্ষ্ট টাইম আহিছোঁ আৰু ইমান ধুনীয়া সেউজীয়া পৰিৱেশ অঁ আৰু ধুনীয়া ছোৱালী ধুনীয়া জেগা সেইফালে তলত দুটা আছে কিন্তু সেই দুটা এতিয়া কেটচ কৰিব পাৰে দিগদাৰ হ'ব এই আহিছে আহিছে অঁ আচ্ছা প্ৰজ্ঞান কোৱা কেনেকুৱা লাগিলে ভাল লাগিছে আৰু হৃদয় ভাল লাগিছে আচ্ছা আৰু ক'ত আছে অঁ আচলতে দেখোন নাই আমাৰ কোৱা ভাল লাগিছে প্ৰথমবাৰ আহিছোঁ ভাল লাগিছে ন বহুত ভাল লাগিছে ট্ৰেকিং কৰি অঁ ধুনীয়া তোমালোকক ভাল লাগিবৰ কাৰণে লৈ আনিছোঁ আকৌ চবেই খুব এনজয় কৰিছে আৰু বিৰাট ধুনীয়া পৰিৱেশ এটা চবক দেখাই দিছোঁ দেই এইবাৰ এইফালে চব ঘূৰাই দিছোঁ এবাৰ কেমেৰাত এনেকৈ এনেকৈ পুৰা পাহাৰত উঠি আছোঁ দেই ৰাণী কপিলি পাহাৰৰ ওপৰত একদম ওখ পাহাৰটো ৰাণী কপিলি ওচৰৰ যিটো পাহাৰ আছে সেই পাহাৰটোত উঠিছোঁ সিহঁতক লৈ আহিছোঁ ল'ৰা ছোৱালীবিলাকৰ স্কুলৰ সেয়া চাওক আমাৰ গোটেইবিলাক ইমান ধুনীয়া ছবি হা অঁ যাম যাম এইফালে চাওক কি ধুনীয়া ঠাই একদম ধুনীয়া পাহাৰ এই খুব এনজয় কৰিছে ইহঁতে আৰু ফটো শ্বুট চলি আছে চাওকচোন ইফালে খুব ধুনীয়া বহুত বঢ়িয়া বতাহ আছে মেম বহুত ভাল লাগিল ইয়াতে আহি ধন্যবাদ জনালোঁ আপোনাক আমি তাৰপিছত ভাল লাগিল মেম টিকলু আমাৰ টিকলু তাৰপিছত আকৌ সেইজনী টিকলি কেনেকুৱা লাগিল আৰু প্ৰজ্ঞান ভাল লাগিছে নীল হেল্ল' ভাল লাগিছে বহুত বেছি আৰু এইফালে কেনেকুৱা লাগিছে কোৱা ভাল লাগিছে পৰিণীতা কেনেকুৱা লাগিছে ভাল লাগিছে এয়া চবেই খুব ফূৰ্তি কৰি আছে একদম পুৰা মজা ন আমি এতিয়া বহুত ওখ পাহাৰ এটাত আছোঁ আপোনালোকে আহিব পাৰে যদি ইচ্ছা কৰে কপিলি কপিলি ৰাংঢালী ছোৱালী এইফালে এজনী ৰাংঢালী ছোৱালী বইজ পাৰ্টি জিন্দাবাদ